আজি বিলুপ্তিৰ শেষ সীমনাত শগুন মাত্ৰ ৩টা দশকৰ ভিতৰতে আমাৰ দেশৰ পৰা হেৰাই গ'ল ৯৯.৯% প্ৰকৃতিৰ জামাদাৰ শগুন। বৰ্তমান যি ০.১% বাচি আছে, পৰিৱেশ বিজ্ঞানীসকলৰ মতে সেয়াও হেৰাই যাব অনতি বিলম্বে। হয়, আপুনি বিশ্বাস কৰিবলৈ টান পালেও এয়াই সত্য। মাত্ৰ ৩টা দশকৰ পূৰ্বে আমাৰ দেশত গিজগিজাই থকা ৪০০ কোটি শগুনৰ সংখ্যা হ্ৰাস পাই বৰ্তমান হৈছেগৈ প্ৰায় ১৭,৫০০। অৰ্থাৎ ০.১%। এই শগুনবোৰ কিয় নাইকিয়া হৈ গ'ল? শগুন নাথাকিলে মানৱ সমাজত কি সমস্যা হ'ব পাৰে? আৰু যি নগণ্য সংখ্যক শগুন বাচি আছে তাক আমি কেনেকৈ ৰক্ষা কৰিম? এনে গুৰুত্বপূৰ্ণ বিষয়ৰ সৈতে আপোনালোকে চাবলৈ আৰম্ভ কৰিছে গ্ৰীণ লাইফ। যদি ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই বহুল প্ৰচাৰৰ বাবে শ্বেয়াৰ কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। আমাৰ দেশত পূৰ্বৰে পৰা ৯ প্ৰজাতিৰ শগুনে বিৰাজ কৰি আছে। সেইসমূহৰ ভিতৰত স্লেণ্ডাৰ বিল ভালচাৰ, হোৱাইট ৰাম্পেট ভালচাৰ, ৰেড হেডেড ভালচাৰ, ইণ্ডিয়ান ভালচাৰ আৰু গ্ৰিফন ভালচাৰ, এই ৫ প্ৰজাতি IUCN অৰ্থাৎ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰে প্ৰকাশ কৰা ক্ৰিটিকেল এণ্ডেঞ্জাৰ্ড কেটেগৰী স্পেচিছৰ অন্তৰ্গত, ইজিপ্টিয়ান ভালচাৰ এণ্ডেঞ্জাৰ্ড কেটেগৰী স্পেচিছৰ অন্তৰ্গত আৰু বিয়েৰ্ডেড ভালচাৰ, চাইনাৰাছ ভালচাৰ আৰু হিমালয়ান গ্ৰিফন এই ৩টা থ্ৰিডেড কেটেগৰী স্পেচিছৰ অন্তৰ্গত, যিবোৰ প্ৰজাতিৰ জীৱন আজি বিপদাপন্ন। প্ৰতিদিনেই বিভিন্ন কাৰণত কমি গৈ আছে এই পক্ষীৰ সংখ্যা। অলপ চলপ নহয়, ৯৯.৯% গুচি গ'ল ইতিমধ্যে। ঘড়ীৰ কাঁটা ৰ'বলৈ আৰু বেছি পৰ নাই। পাৰিলে মানৱ জাতি সুৰক্ষাৰ স্বাৰ্থতেই হওক, শগুনৰ ঘড়ীৰ কাঁটা কেইডাল চলি থকাৰ ব্যৱস্থা কৰক। নহ'লে আমি মানুহেই এদিন ইয়াৰ পৰিণাম ভুগিব লাগিব। কিয় এনে হ'বলৈ পালে এই নিমাখিত প্ৰাণী প্ৰজাতিৰ ক্ষেত্ৰত? ইয়াৰ বাবে জগৰীয়া কোন? আমাৰ ইক'ছিষ্টেমৰ পৰা শগুন হেৰাই গ'লে কেনে প্ৰভাৱ পৰিব পাৰে অনুমান কৰকচোন। ইহঁতে মৃতদেহ ভক্ষণ কৰি পৰিৱেশ প্ৰদূষণ ৰোধ কৰে, যাৰ বাবে বেমাৰৰ বীজাণু, বেক্টেৰিয়া আদি বিয়পিব নোৱাৰে। এই পক্ষীৰ সংখ্যা হ্ৰাস পোৱাৰ বাবেই নানান বেমাৰে দেখা দিছে সমগ্ৰ বিশ্বতে। আপুনি যদি কেৱল পোহনীয়া প্ৰাণীৰ মৃতদেহ ভক্ষণৰ ক্ষেত্ৰতে শগুনৰ কথাটো ভাবিছে, তেনেহ'লে ভুল ভাবিছে। বৃহৎ অৰণ্যাঞ্চলসমূহৰ অভ্যন্তৰত থকা মৃতদেহবোৰৰ কথাও ভাবক। কোনে নিকা কৰিব এইবোৰ? বায়ুক জানো ৰুধিব পাৰি? তাৰ পৰিণাম আমি মানুহেও ভুগিব লাগিব। মহামাৰীয়ে আমাক লগ নেৰা হ'ব। স্মৃতিৰ দুৱাৰ খুলি এবাৰ চাওকচোন। এটা সময়ত প্ৰতিটো গ্ৰামাঞ্চলৰ ওচৰে পাজৰে জাক জাক শগুন আছিল। ২-৩টা প্ৰজাতিৰ শগুনে একেলগে মৃতদেহ আহাৰ হিচাপে গ্ৰহণ কৰিছিল। আপুনি হয়তো পথাৰলৈ গৈ সিহঁতক দেখি নাক কুচাইছিল। কিন্তু আজি এই দৃশ্য দেখা দূৰৰে কথা, বহু অঞ্চলত এতিয়া শগুন দেখাটো পৰ্বতত কাছ কণী বিচৰা সদৃশ হ'ব। এই শগুনবোৰ হেৰাই যোৱাৰ প্ৰধান কাৰণকেইটা হৈছে মানৱ সমাজৰ শগুনৰ প্ৰতি থকা অস্পৃশ্যতা, ডাইক্ল'ফেনাকৰ প্ৰয়োগ, পৰ্যাপ্ত পৰিমাণৰ আহাৰ আৰু আশ্ৰয়স্থলৰ অভাৱ। ১৯৯৭ চনত বম্বে নেশ্যনেল হিষ্ট্ৰী ছ'চাইটিয়ে চমুকৈ BNHS প্ৰথমে কেওলাদেউ ঘানা ৰাষ্ট্ৰীয় উদ্যানত শগুনৰ সংখ্যা হ্ৰাস পোৱাটো লক্ষ্য কৰি জনসজাগতা সৃষ্টিৰ কাম হাতত লৈছিল। ঠিক সেই সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানীৰ এটা গোটে পাকিস্তানত গৱেষণা চলাই ১৬০০ শগুনৰ মৃতদেহ উদ্ধাৰ কৰি প'ষ্টমৰ্টেম কৰে। ইয়াৰে ৮৫% শগুনৰ ৰেনেল ফেইলৰ আৰু এক ধৰণৰ বগা পেট জাতীয় পদাৰ্থ জমা হৈ দেহৰ বিভিন্ন অভ্যন্তৰীণ অংগসমূহ উখহি পৰাৰ ফলত মৃত্যু হোৱাটো চিনাক্ত কৰে। ইয়াৰ পৰৱৰ্তী সময়ত চলোৱা গৱেষণাত শগুনৰ দেহত দেখা দিয়া অভ্যন্তৰীণ বিসংগতিৰ মূল কাৰণ যে ডাইক্ল'ফেনাক সেয়া স্পষ্ট হয়। ডাইক্ল'ফেনাক হ'ল পশু চিকিৎসাত ব্যৱহাৰ কৰা এক প্ৰকাৰৰ বিষ নিৰাময়কাৰী ঔষধ। এই ঔষধ ব্যৱহাৰ কৰি চিকিৎসা কৰা এটা পশুৰ মৃতদেহ যেতিয়া শগুনে ভক্ষণ কৰে, এই মৃত পশুটোৰ দেহত ৰৈ যোৱা অৱশিষ্ট ডাইক্ল'ফেনাকে শগুনৰ দেহত তাৎক্ষণিকভাৱে বিষক্ৰিয়া আৰম্ভ কৰে আৰু ৭২ ঘণ্টাৰ ভিতৰতে উক্ত শগুনটোৰ কৰোণভাৱে মৃত্যু ঘটে। অকল শগুনেই নহয়, কাউৰী আৰু ষ্টক তথা বৰটোকোলা জাতীয় চৰাই প্ৰজাতিবোৰৰো কমি অহা এই অন্যতম কাৰণ। আৰু সেয়েহে বৰ্তমান ভাৰত চৰকাৰে এই ডাইক্ল'ফেনাকক নিষিদ্ধ ঘোষণা কৰিছে। শগুনক বচাই ৰখাটো এতিয়া সাধাৰণ জনতাৰ বাবে সম্ভৱপৰ নহয়। বিশ্বব্যাপী সংৰক্ষণৰ দীৰ্ঘম্যাদী আৰু ব্যয়বহুল চৰকাৰী ব্যৱস্থা লাগিব। ইতিমধ্যে ভাৰত চৰকাৰে প্ৰতিখন ৰাজ্যতে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া আমাৰ দায়িত্ব হৈছে য'তেই শগুন আছে তাক তাতেই শান্তিৰে আৰু নিৰাপদে থাকিবলৈ দিয়াটো। পাৰিলে আহাৰৰ যোগান ধৰোৱা হওক। কিছুদিন পূৰ্বে চলন্ত গাড়ীৰ খুন্দাটো শগুন মৰিব লগা হৈছে। এনে কাৰ্যৰ পৰা সকলোৱে বিৰত থাকক, এয়াই আমাৰ কাতৰ আহ্বান। পুনৰ অন্য এটা গুৰুত্বপূৰ্ণ বিষয় লৈ দেখা হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। চাই থাকিব গ্ৰীণ লাইফ।